birthday to you. Happy birthday. বহুত কাম কৰি আছে কাম কৰি এয়া লয়ে গছ পুলি ৰুইছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আজি ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰিছো আজি হৈছে সেপ্টেম্বৰৰ 1 তাৰিখ আৰু এই দিনটো মোৰ কাৰণে বহুত স্পেশাল হয় কিয়নো এই দিনটোতে আমাৰ ল'ৰা লয় জন্ম হৈছিল আৰু মই মাক হৈছিল সেইকাৰণে মোৰ কাৰণে বহুত মানে ভাল লগা দিন এটো এতিয়া হি হৈ আছে দিনটো কি কৰিম কি নকৰিম সকলোখিনি আপোনালোকক দেখাই লম বুলি ভাবিছো গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু লগতে এইখিনিতে কৈ দিছো তাক অকণমান মৰম আৰু আশীৰ্বাদ আপোনালোকে দিব বুলি আশা কৰি মই ভিডিওটো আৰম্ভ কৰিছো প্ৰথমতে তাক মই জগাই লম হি শুই আছে কেনেকৈ জগাইছো ফাৰ্স্ট হেতু চাই লওক আপোনালোকে এইটো আমাৰ লয় শুই আছে অজন জানো ঐ দেহা দেহা ঐ জানো Happy birthday. তোমালে এটা সারপ্রাইজ গিফট আনিছো নহয় মই চোৱাচোন তুমি বিচাৰিছিলা যে হেতু কেনেকুৱা লাগিছে দেখিলা তোমাক ফিশিং গেম লাগে বুলি কৈছিলা যে মানিটো দেখিলা হ্যাপি বাৰ্থডে Thank you. আৰু আমি আহিছো এতিয়া মাকে পিতেকে ক'ত যাম জান মন্দিৰলৈ যাম তাৰ জন্মদিনৰ কাৰণে অকণ চাকি এগছ জ্বলাই আহিম এতিয়া আৰু পাছৰখিনি আপোনালোকৰ পাছত দেখাই আছো এতিয়া ল'ৰা আৰু মই ৰুম গছ পুলি গছ ৰুম আপোনালোকক অকণমান দেখাই দিছো এইটো হৈছে আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ সন্মুখত আছে পথাৰ আৰু অকণমান ইফালে আছে আপোনাৰ এখন চাহ বাগান আৰু আমি ৰুম ৰাস্তাতে এতিয়া গছ পুলি এয়া লয়ে গছ পুলি ৰুইছে হয় নাই এইটো কি গছ পুলি গম পাইছা নাই কৃষ্ণচূড়া আমি ঘৰৰ সন্মুখত কি কাৰণে ৰুইছো গম পাইছা নে এইটো তুমি মানে ৰাতিপুৱা গধূলি চাব পাৰিবা এইটো ভাল হৈ আছে নে নাই গছটো ইয়াত পানী দৰকাৰ হ'লে পানী দিব লাগিব এইফালে মুখখন দেখাই দিয়া অকণমান দুইটা দেখাই দিয়া দেৱেন দাদাই হেল্প কৰি দিছে বয়োজ্যেষ্ঠসকলৰ আশ্ৰম চিনিয়ৰ চিটিজেন হোম ইয়াতে আমি আজি ল'ৰাৰ বাৰ্থডে পাতিম ইয়াৰ ভিতৰতে ককা আইতাহঁত আছে ইয়াৰ ভিতৰত আছে ইয়ালৈ আমি গৈ এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰিম আপোনাক সকলোখিনি দেখুৱাই থাকিম এইফালে আছে ককা আমাৰ ল'ৰাৰ বাৰ্থডে হয় আজি আপোনালোকৰ লগতে কেক কাটিম Birthday to you. Happy birthday to you. Happy birthday. Happy birthday. তুমি খোৱা এতিয়া কাম খোৱা Itu ki puti আছে balu Itu ki puti আছে balu lagi ইয়াৰ পিছত কাক ভাল পোৱা তাক খোৱা ভণ্টিক ভাল ভণ্টিক বহুত ভাল পায় এইফালে ককাই ভালকে পঢ়িবা দেই ডাঙৰ মানুহ বনিবা আকৌ আহিবা চাবলৈ এয়া তাবাচোন আৰু তাবাচোন হৈছে কোন ইভানৰ লাষ্ট কৈছে ইভানৰ ফ্ৰেণ্ড পুৰা লাষ্ট কৈছে কেনেকুৱা হৈছে খানা মানে কি মছলা চছলা একেবাৰে ইউজ নাই কৰা ককাহঁতৰ অকণমান দিগদাৰ হয় নাই কেনেকুৱা হৈছে মছলা চছলা ইউজ নাই কৰা বৰষুণে দিগদাৰ কৰিলে কেনেকুৱা লাগিছে ইভানৰ বাৰ্থডে আৰু আমি নাহিলে ন ইভানৰ বেষ্ট ফ্ৰেণ্ড হয় নাই আজি মোৰ ল'ৰা য'ত বাৰ্থডে মানে আমি পাতিলো তাৰে
দুগৰাকীমান সদস্য আছে মানে চোৱা চিতা কৰি থাকে আশ্ৰমখনত ন। অকণমান কৈ দিয়াচোন তোমালোকৰ এখন মানে কেনেকে চলাই আছা, কি কৰি আছা, সকলোখিনি অকণমান কৈ দিয়া। আমাৰ মানে এইটো এটা NGO আণ্ডাৰত চলি আছে। NGOটোৰ নাম হৈছে গ্ৰাম বিকাশ পৰিষদ। ইয়াতে আমাৰ চিনিয়ৰ চিটিজেন হোম বুলি কয় আচলতে। আগতেতো অল্ড এজ হোম আছিলে, আজিকালি অল্ড এজ বা মানে চিনিয়ৰ চিটিজেন হোম বুলি কোৱা হয় আৰু। ইয়াতে ককা আইতাসকল যিবিলাকক ধৰক ঘৰত মানে ফেমিলিয়ে চোৱা চিতা নকৰে বা কিছুমান থাকে ধৰক ৰাস্তাত উলিয়াই দিয়ে, খেদি পঠায়, তেওঁলোকক আমি কিছুমানে পুলিচে দিয়ে, কিছুমানে নিজেও আহে, তেনেকে আমি ইয়াতে আশ্ৰয় প্ৰদান কৰো। ইয়াতে খোৱা থকা সকলো ফ্ৰী হয়, ফ্ৰী অফ কষ্ট হয় চব। ইয়াত মানে আমি য'ত আছো মানে এতিয়া মথুৰাপুৰ হয়, মানে চৰাইদেউ জিলা মথুৰাপুৰ তাত হয়। ইয়াত তোমালোকে কিমান দিনৰ পৰা চলাই আছে? ইয়াতে আমাৰ এইটো 2019ৰ পৰা চলি আছে। নাহুৱাজি পৰা দুনিয়াই দুপাৰি দাঁতে সৰু বহুদিন দেখা নাই, বহুদিন শুনা নাই তোমাক মলিয়া। মোৰ মাতো দাম ভাবে পালা খুটি যিদৰে এৰিলা সেইদৰে এৰিলা। কলে যাম কি কৰিম, কলে সোমাই মৰিম, কলে গলে পাহৰিম। এই বৰবিয়া নিচিমি আহিব, বৰবিয়া আনিব, তাকে খাই পাহৰিম। এই পানীৰে শুৱনি, পানীৰে পৰুৱা, ফুলৰে শুৱনি পাহি শুৱনি, ৰঙা গছ দুখনি, ৰঙা গছ দুখনি, মুখত নিশিকিয়া। এই চকুৰে চকুৰে কৃষ্ণ পদূলি, বৈচালে তলে মোৰ কৰা। তুমি নমাতোতে মাতিব পাৰো মই, জানো চাকেতে আমাৰ। তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই, দিয়া যদি মৰমৰ। মোকে যোৱা দেখি তোমাৰ মা বাপে দিয়ে গানে মোৰে। হ'বনে হ'ব? আপুনি আগতে বিহু ককা, আপোনালোকে খাব, আমি বেছি সময় ইয়াত নাথাকো আৰু। এতিয়া মানে বহুত টাইম হৈ গ'ল আৰু এতিয়া 8:30 9টা বাজিব হ'ল। আমি এতিয়া যামগে, আপোনালোকে খাব। আমি কিমান কি কৰিব পাৰিছো নাজানো। আকৌ আহিম কেতিয়াবা। আহিম। এইফালে ককা আইতাহঁতে খাই থাকো, আমাৰ বহুত টাইম হৈ গ'ল আৰু এতিয়া আমি যাওঁগে। এইফালে আইতাহঁত আছে। আইতা খাব দেই। খাইছা নাই? খাইছা? কি হৈছে মৰমী? কি হৈছে? খানা ভাল নাই হোৱা নেকি? খানা ভাল নাই হোৱা? খানা ইয়াৰ মানুহে বনাইছে। বিনা মছলাত, নহ'লে এইফালে কম্পিউটাৰ পুৰা কাম কৰি আছে ন? পুৰা কৰি দিছো। আমি যাম এতিয়া। ইমান ধুনীয়া কাম ভাল লাগিছে দেই, অহাৰ কাৰণে ভাল লাগিছে, বহুত ভাল লাগিছে। তোমালোকে ইমান ধুনীয়া কাম কৰি আছা। আৰু ভাল ভাল কাম কৰি থাকা। থেংক ইউ।